নমস্কাৰ বন্ধুসকল, আজি গৈ আছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ বৰা গাঁৱলৈ। দূৰৰ পৰাই ভিউটো দেখুৱাইছোঁ, কিমান ধুনীয়া। আজি যিহেতু 26 জানুৱাৰী, সেইকাৰণে মানুহৰ সংখ্যাটো ইয়াত বেছি। ৰাস্তাত মানুহ চব, ইমান দূৰৰ পৰাই দেখুৱাই আছোঁ, অকল মানুহ। ভিতৰত সোমোৱাটোতো চিন্তা কৰি আছোঁ কি হৈ গৈ কিনে। বলক ভিতৰত কি কি আছে সকলোখিনি চাওঁ। আমি প্ৰথমবাৰ আহিছোঁ, কি কি আছে কেনেকুৱা লাগে সকলোখিনি দেখুৱাই যাম। সোমাই গেটত ধুনীয়াকৈ লিখা আছে শ্বহীদ প্ৰণামো তোমাক, আৰু এটা জাপি। গেটত লাইন চেক কৰি আছে, পকেটত যাতে আপোনালোকে গুটকা তামোল একো ভিতৰলৈ নিব নোৱাৰে। বৰ্তমান ইয়াত এতিয়া টিকেটৰ ব্যৱস্থাটো হোৱা নাই, এতিয়া ফ্ৰী হৈ আছে। পাছলৈ টিকেট ছিষ্টেমৰ সুবিধাটো দিব। কাউণ্টাৰ বুলি দেখিলোঁ, দুই চাইডে দুটা টিকেট কাউণ্টাৰ অলৰেডি বনাই থৈছে। বৰ্তমান টিকেট ছিষ্টেমটো হোৱা নাই। প্ৰথম সোমাই আহি এইটো এণ্ট্ৰেঞ্চটো সোমাই জাষ্ট এনেকুৱা এটা ভিউ পাব। ইমান ধুনীয়া লাগিছে, আৰু আজি মানুহ বহুত, যাৰ কাৰণে ভিডিঅ' কৰা বা ঘূৰি ফুৰাটো অলপ ইজি নালাগিলে, ইমানেই বেছি মানুহ। চাওকচোন বাহিৰত ইমান, আৰু ভিতৰততো কিমান সোমাই আছে, আৰু বাহিৰততো কিমান লাইন পাতিয়ে আছে। চাৰিওফালে অকল মানুহ। আজি যিহেতু আজি বন্ধবাৰ, সেইটো কাৰণে হয়তো মানুহৰ সংখ্যা বেছি হৈছে। দেওবাৰ দিনটোতো বহুত বেছি মানুহ হয় বুলি ওচৰ পাজৰৰ দোকানবিলাকৰ লগত কথা পাতি গম পালোঁ। সেইকাৰণে আপোনালোকে পাৰিলে বন্ধ দিন বা বন্ধ বাৰত নাহিব। ইয়াত গৰম দিনত আহি কিন্তু বিৰাট ভাল লাগিব। ইয়াৰ পৰিৱেশটো বিৰাট ধুনীয়া, ঠাণ্ডা হ'ব যেন অনুভৱ এটা হৈছে আজি ইয়াত আহি কিনে। যিটো এই মেইন বিল্ডিংটো আছে, তাৰ ভিতৰত যিটো পানীৰ এটা সুবিধা আছে, দেখুৱাম অলপ আগত ভিডিঅ'ত চাব। থিয় হৈ থাকিলে গৰম দিনত মানে বৰ ধুনীয়া এটা ঠাণ্ডা বতাহ লাগিব বুলি গম পোৱা যায়। ওপৰলৈ উঠিব পালে ভাল লাগিলে হয়, ওপৰলৈ উঠিব দিয়া নাই, পাছত হয়তো দিব চাগে। এই চব এইফালে এক ৰাউণ্ড মাৰিব পৰা এটা সুবিধা কৰি দিছে, লগত মানুহে বহিব পৰা এটা সুবিধা আছে, ধুনীয়াকৈ স্লেব বনাই দিছে। আৰু দুইটা বিল্ডিঙৰ মাজত পানী থকাৰ এটা ব্যৱস্থা আছে ধুনীয়াকৈ। ৰাতি হ'লে এইটো বেছি ভাল লাগে বোলে, লাইটিং হয়, 3-4টা লাইট চেঞ্জিং হয়। আমি যিহেতু ৰাতি যাব নোৱাৰিলোঁ, দিনতে গৈ আহিলোঁ। এয়া ভিতৰ ভাগৰ দৃশ্য। যিসকল শ্বহীদ 800 কিমানজন আছিল, সকলোৰে প্ৰায়ভাগৰে ইয়াত এটা এটা প্ৰতিমূৰ্তি ৰাখিছে। সোমাওঁতে এটা ধুনীয়াকৈ জয় আই অসম বুলি এটা ডাঙৰ চিহ্ন ইয়াত ৰাখিছে। সোমাই দেখি আৰু ভাল লাগি যায়। মানুহৰ ভিৰটো বেছি কাৰণে মানে উৎপতীয়া পৰিৱেশটো বেছি হয়। মানুহবিলাকে এইবোৰ চুব বিচাৰে, তাৰ কাৰণে চিকিউৰিটিবিলাকৰ আজি বিৰাট প্ৰব্লেম হৈছে। বাৰে বাৰে চিটি মাৰি মাৰি ওচৰলৈ আহিব লগা হৈছে। চিকিউৰিটিখিনি আজি শান্তি পোৱা নাই, মানে এনি টাইম ঘূৰি ফুৰিব লগা হৈছে। আৰু ইফালে এবাৰ চিটি মাৰে, সিফালে এবাৰ চিটি মাৰে। বৰ ধুনীয়া পৰিৱেশ। বাহিৰতেই ফটোসমূহ লগাই ৰাখিছে, পুৰণি দিনীয়া ফটো। ইয়াত ধুনীয়া ধুনীয়া ফটো আছে, এইখিনি চাই ভাল লাগিল। পুৰণি পুৰণি চাই মেলি গৈ আছোঁ। কেনে লাগিলে কমেণ্ট এটা কৰি জনাব।